ওম তেনেকে তোমালোকে প্ৰথমতে অকল আ বুলি তিনিবাৰ প্ৰেক্টিছ কৰিবা তাৰপিছত ও বুলি তিনিবাৰ প্ৰেক্টিছ কৰিবা তাৰপিছত তেনেকে তিনিবাৰ প্ৰেক্টিছ কৰিবা ঠিক আছে একেলগে মোৰ লগত হাতখন জ্ঞান মুদ্ৰা মেৰুদণ্ড সম্পূৰ্ণৰূপে ষ্ট্ৰেইট এতিয়া দীঘলকে এটা উশাহ লোৱা চকুকেইটা মুদা প্ৰেক্টিছ কৰা অকল আ এতিয়া ম এতিয়া সম্পূৰ্ণ ওমটো একেলগে আমি তিনিবাৰ